কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি আপোনালোকে হয়তো গম পাইছে ভিডিঅ'টো কি হ'বলৈ গৈছে। আমাৰ ককা আৰু আইতাৰ মানে আজি বছৰেকীয়া আছে। আমাৰ ইয়াত মৃতক দিয়া বুলি কয়, আপোনালোকৰ তাত কি বুলি কয় জনাব কমেণ্ট কৰি। আৰু তাত কি হয় কি কৰে মই আপোনালোকক নিয়মবোৰ অলপকৈ দেখাম আৰু বেছিকৈ ভিডিঅ' কৰিবলৈ এনেও নিদিয়ে, গালি পাৰিব। মায়ে কিবা গালি পাৰি আছে। আৰু ভিডিঅ'টো বেকগ্ৰাউণ্ডত কি হৈছে কোন আহিছে নাজানো, হ'ব একো নাই, ইগন'ৰ কৰক। আৰু মই কি হয় দেখাই থাকিম। তেনেহ'লে ব'লক তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাহ দুকাপ বাকি ল'লোঁ। নিচা আৰু মানে আলহী এজন আহিছে। নিচা মানে আমাৰ ভকতজন যিজনে নিয়ম কৰিব। আৰু এতিয়া পিঠাৰ লগত দিছোঁ আৰু পিঠা দেখি পিনে মই ৰ'ব নোৱাৰিলোঁ। এয়া মই এতিয়া খাই ময়ো আহিলোঁ আৰু ওলাই আহিলোঁ। আৰু এতিয়া কেৰাহী আনিব লাগে, কেৰাহী এখন আনিলোঁ আৰু এখন আনিবলৈ যাম আৰু নবৌ এতিয়া আহিলোঁ এই বেলেগ এজনী নবৌলৈ। আৰু এইক মই লগ ধৰিছোঁ মানে যাবি দি বুলি। আৰু তাই এতিয়া যাবলৈ বুলি মোৰ লগত ঠেং দাঙি আছে এইজনী। আৰু তাইক নিনো বুলি কোৱা দেখি তাই মুখ ফন্দাই আছে এইজনী, মুখ চুখ ফুলাই নেমাতে মানে মাতছে নিদিয়ে এতিয়া নিনো আমাৰ হ'লে। ৰাইজ এতিয়া এই দুখন কেৰাহী মোৰ ধোৱা পাল কৰিছে। আনিলোঁ মই, এতিয়া মোকো ধুবলৈ দিছে। ধুই লওঁ। কেৰাহী ধুই মেলি হ'ল। এতিয়া নিচাক দেখাবলৈ আহিছোঁ। তেওঁ এতিয়া মানে চাকিখন সজাইছে কেনেকৈ কি কৰিব লাগে। আৰু এওঁ সুধিছে কি কৰিছে। তাত কাম বন কৰি এতিয়া মই জলকীয়া আনিবলৈ আহিছোঁ। পকা জলকীয়া দে আকৌ, এইবোৰ পকা আছে দেখা নাই নি? ঐ এই পকাকেইটা দেহি জলকীয়া গছ মৰিলেহি। আৰু জলকীয়া গছ দেখাওঁতে মোৰ মোবাইলটো পৰি গ'ল নহয়। এয়া আগতে ধেৰ জলকীয়া গছ আছিলে, এতিয়া মানে হেৰি হ'ল মৰিলে আৰু গছবোৰ। হাঁহ খাবলৈ বুলি আমাৰ এইগৰাকী আহিছে। অথনিৰ পৰা ৰাতিপুৱাৰ পৰা আহিব লাগে, এইজনীক লৈ আহিলোঁ। এতিয়া চব্জি বনাই মেলি চব হৈ গ'ল। চব এতিয়া নিয়ম মানে কৰিবলৈ হ'ল আৰু চাকি গছ জ্বলাব, বন্তি গছ জ্বলোৱা মানে এইবোৰ নিয়ম কৰা আমাৰ মায়ে আনকালে কৰি পোৱা নাই। কিন্তু আজি এইবাৰ প্ৰথম কৰিছে, সেইকাৰণে অলপ মানে ভয়ো কৰিছে কেনেকৈ কি কৰিব লাগে নাজানে। যিগৰাকী মাতিছিলে তেওঁ মানে অলপ গাটো বেয়া, সেইকাৰণে আহিব নোৱাৰিলে। সেইকাৰণে মায়ে নিয়ম কৰিছে আৰু আপাই সহযোগ কৰি দিছে আৰু মই মানে ভইচ মানে কভাৰ কৰি দিছোঁ, কাৰণ এনেকৈ কথা ক'বলৈ অলপ দিগদাৰ। তাত সিহঁতে গালি পাৰি থাকে মাহঁতে, তাত পেট পেলাই থাকিলে। সেইকাৰণে মই এনেকৈ কভাৰেই কৰি দিছোঁ আৰু এতিয়া নিয়ম ধূপ চাকি জ্বলালে আৰু তাৰপিছত এতিয়া মানে এই শলিতা দিয়া বুলি কয় যে, সেইকাৰণে এই চব্জি যি বনাইছিলে পচলা চব্জি আৰু মানে আমাৰ নিয়ম কৰোঁতে কণী দিয়ে। তো কণী মাংসই ভাগে মানুহ চানুহ আহিলে তেওঁলোকৰ কাৰণেও এক্সট্ৰাকৈ বনায়। কিন্তু ইয়াত দিয়া চব্জিটো বেলেগ হয়। আৰু এতিয়া সেই চব্জি অকণমান দিলে, তাৰপিছত দি মেলি আৰু এতিয়া এই কণী দিছে। আৰু কণী দিয়াৰ পাছত আৰু এয়া সাজ মানে ৰহি অলপ অলপকৈ 3বাৰ দিব লাগে যে 3বাৰ দি দিছে। মাক শিকাই দিছে, কাৰণ নাজানেতো ভালকৈ। তেওঁ যিহেতু এই নিয়মবোৰ কৰিছে, সেইকাৰণে তেওঁ সেৱা কাঢ়িছে। মানে কিবা ভুল ভ্ৰান্তিও হ'ব পাৰে, সেইকাৰণে সেৱা কাঢ়িছে। আমাৰ মানে বা আৰু ভিনদেউ আহিছিলে, তো আৰু লগতে ময়ো সেৱা কাঢ়ি লওঁগৈ। আৰু সেৱা কঢ়াৰ পিছত মোৰ কাপোৰ চাওঁ, চোলাৰ ওপৰতে পিন্ধিলোঁ চাদৰ মেখেলা। বাহঁতি আহিলে, বাহঁতি কিবা মিঠাই লৈছে, কি আনিছে চাওঁ। এয়া লক্স কৰা এটা খাওঁৱেই এইটো খুলি চাইছিলোঁ, বৰফি নিচিনা। আৰু এইটো পেৰা খানা পেকেট আনিছে, বিস্কুট আৰু কিবা কিবি আনিছিলে। মই খালোঁ মানে চকলেট আনি দিছিলে মোলৈ। তো এতিয়া মই চাহকণ দি লওঁ সিহঁতক, তাৰপিছত চাই থাকক। মানে সেইটো সময়ত মানুহ বহুত আহিলে আৰু ভিডিঅ' কৰিবলৈ মানে নহ'ল, কাম বন কৰি থাকোঁতে। আৰু এইটো সময়তে মানে আমাৰ ঘৰৰ ওচৰত দাদাজন আহিলে, ভিডিঅ' কৰিছোঁ, সি জোকাই আছে। তাৰ পেটটোকে দেখাই দিছোঁ, পেটুৱা বুলি কৈ পিনে। আৰু সেইকেইগৰাকী আপাও জোকাই আছে। আৰু এয়া মাহী আহিছিলে, মাহী এতিয়া যাবলৈ লৈছে আৰু এই গধূলি। তো এতিয়া মানে হ'ল আৰু বহুত সময় হ'ল আৰু ঠাণ্ডাও লাগিছে, বৰষুণটো দি আছিলে দিনত, গম পাইছে। এতিয়া মই সেইকাৰণে শুওঁ আৰু ভিডিঅ' শেষ কৰি। গুড নাইট, বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।